Hey guys, good evening. আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নগাঁও ঘৰলৈ গৈ আছোঁ, মা ঘৰলৈ গৈ আছোঁ এই কাৰণে আজি আইতা মৃত্যু বাৰ্ষিকী হয়, 2 বছৰীয়া ন, তাকে গৈ আছোঁ। তেনেকৈ ইমান ডাঙৰকৈ নহয় আৰু মানে অকণমান নিয়মটো কৰিছে, বতৰো বেয়া, তেনেকৈ ঘৰত অলপ কিছু প্ৰব্লেম চলি আছে, সেইকাৰণে অলপ সৰুকৈ নিয়মটো কৰিছে। তাতে যাওঁ, এখেত ডিউটি কৰি মেলি আহিছে, এতিয়া 4টা বাজিলে, তো গৈ আছোঁ। আমি যোৱালৈ ভাগিবগৈ চাগে ন, আমি যোৱালৈ তাকে পাওঁনে নাপাওঁ ঠিক নাই বাৰু, যাওঁ। তথাপিও মাতিছে, নগ'লেও কথাটো বেয়া হয়, বহুত আশাৰে মাতিছে, নগ'লে ভালো লাগিব, ভাল পাব। তো গৈ আছোঁ, গৈ পেলাই দেখুৱামগৈ। এইফালে এবাক চাই দিয়ক, এনেই ভিডিঅ' কৰিছোঁ। এখেতৰ চিনাকি, মানে এখেত হস্পিটেলৰে হয় ন, এইখিনি কলিয়াবৰ ন ধন, কলিয়াবৰ পোৱাগৈ নাই, পাম আৰু জখলা তাকে ভাল লাগিছে পুৰা। জখলা বন্ধাৰ পৰা গৈ আছোঁ নগাঁৱলৈ। এইখিনি জেগা বহুত ঠাণ্ডা হয়, ভাল লাগে থাকি। জখলা বন্ধা জেগাখিনি ভালেই লাগে দেই। আমি ইয়াত থকা আজি 2.5 বছৰ হৈ গ'ল ন, 3 বছৰে হ'ব আৰু ভাল লাগে। মানে কাপোৰ এযোৰ লৈছিলোঁ যোৱা সপ্তাহত, কাপোৰযোৰ চিলাবলৈ দিছিলোঁ, তাকে কাপোৰ পাতি ল'ম এইখনত নেকি। ব্লাউজ চোৱা কাপোৰ লৈ ল'লোঁ। এয়া এতিয়া ঘৰত যাওঁ আৰু। দীপ গ'ল কিবা আনিবলৈ গ'ল, মই গাড়ীৰ ভিতৰতে থাকিলোঁ, গাটো ভাল লগা নাই ইমান। আহি পাই গ'লো, কিবা মিঠাই আগৰখনত ল'বা, এখন ধৰা। আমাৰ পোৱালিহঁত আছে, বা ল'ৰা আছে আৰু পেহী ল'ৰা আছে, পেহী ছোৱালী আছে, তেনেকৈ আছে। ইহঁতৰ কাৰণে চিপছ লৈ লৈছোঁ আৰু মিঠাই চিঠাই ল'ম আৰু। বাটত আহি সি গাড়ীত উঠি ল'লে, সিয়ে দৌৰি আহি। কোনফালে চাইছ? ঘৰ আহি পালোহি, ঘৰ আন্ধাৰ আৰু সকাম ভাগিলে নহয়। এই সকাম ভাগিছে আৰু গোপিনী গ'ল, নাপালোঁ। গোপিনী গ'ল, প্ৰসাদ বিচাই আছোঁ। ভাগিলে ভিতৰতে অকণমানকৈ তেনেকৈ থ'লে আৰু। এয়া আমাৰ বা হয়, আন্ধাৰ এইটো চাইডে আহা। বা হয়, ডাঙৰজনী বা বেমাৰ হৈ আছে, আন্ধাৰৰ ভিতৰত। ভাত খাই আছোঁ এতিয়া মই। দীপ গা ধুব গৈছে, মই গা নুধুলোঁ, হাত ভৰি ধুলোঁ। ঠাণ্ডা বাগিছোঁ এতিয়া, ঠাণ্ডাখন চলে। নাই এটা এটাকে নাই যা নেযাকে এটা এটাকে ভালকে ধৰ। চাহ পানী খাই ল'লোঁ, খাই কৰি এতিয়া তামোল এখন খাইছোঁ মই। আৰু পথাৰ যাম ন, পথাৰৰ পৰা আহোঁগৈ এনেই এপাক ওলাই। সন্ধিয়া সদায় খোজকাঢ়োঁ মই, পিনে পথাৰ পিনে যোৱাও হ'ল, খোজো কঢ়া হ'ল। 1 গুলিত 2 শিকাৰ বেমাৰী মা বেটা। আমি পথাৰৰ ফালে ওলাই আহিলোঁ, কিন্তু আন্ধাৰে হৈ গ'লগৈ ন। দেৱ আমাৰ পোৱালি বম্বী এফালে আহা। এয়া আমাৰ চহেলি, সেয়া আগত গৈ আছে। এয়া সন্ধিয়া নাস্তা আমাৰ, দীপে খাই আছে। কি খাইছা?
চাহ সন্ধিয়া নাস্তা আমাৰ ৰাইজ খবৰ সকলো মানে ঢেল পুলঙা দিছে আৰু দিনটো সকলোৰে কৰি মেলি ভাগৰ লাগিছে কি টোপনি ধৰিছে নেকি টোপনি ধৰিছে নেকি এয়া মোৰ আটাইতকৈ মৰমৰ পেহী হয় মোৰ মৰমৰ পেহী এয়া ভাত খাবলৈ বহিলোঁ এয়া সকলোৱে একেলগে তলতে বহি খাইছোঁ ভাত আজি মাছ দালি চিকেন